আজি হৈছে Day 33 আৰু আজিৰ দিনটোত বিশেষ একো ৰেকৰ্ড কৰা হোৱা নাই বাৰু। চ' এয়া ষ্টুডেণ্টৰ মাজত কিবা কিবি আজি এক্সাম পাতিলোঁ, লগতে টিফিনটো অকণমান দেখুৱালোঁ আপোনালোকক। যিহেতু প্ৰি টেষ্ট পষ্ট টেষ্ট এনেকৈ 2-3টা কেইবাটাও থাকে। চ' আজি সময়খিনি এনেকৈ পাৰ কৰিলোঁ। ক্লাছৰ টাইমত যিহেতু GPF ফটো উঠা হয়, সেয়েহে মোবাইলটোও আনো। লগতে এয়া ছাত্ৰ ছাত্ৰী সকলোকে উলিয়াই আনি পেলাই লেজাৰৰ পিছৰ সময়খিনিত আমি অলপমান ৰিডিং ৰিপৰ্ট ল'বলগীয়া আছিলে। BMI আৰু BMRৰ ৰিপৰ্টসমূহ ল'লোঁ, আৰু তাৰপিছতে মানে ছুটীৰ আগে আগে আমি হাৰ্বেৰিয়াম কালেক্ট কৰিবলৈ এনেধৰণে বাহিৰলৈ ওলাই যাব লগা হ'ল। বহুত ধুনীয়া, আৰু এজোপা লাগিব বুজিছা। হ'ব ন? একদম পাৰফেক্ট। পাৰফেক্ট আছে। পাৰফেক্ট তিনিটা লাগিব, মই এটা চৈকা এটা। হয় নেকি? সেইখন হৈছে আমাৰ প্ৰতিষ্ঠান, এইখন তাৰ লগত হৈছে এইখন আমাৰ স্কুল, এইখিনিতে। আৰু এয়া মাজৰ